सुबुं सिबिनाय खामानि मावनायाव थाथ'आखै क'क्राझार जिल्ला बीजेपी दलनि नेहाथारि एबा समाज सिबियारि प्रफेसर राहुल नार्जारिया क'क्राझार जिल्ला बीजेपी दलनि नेहाथारि एबा समाज सिबियारि प्रफेसर राहुल नार्जारिनि फिन खनसेबाव बाखनायथाव खामानि जाय ओनसोलाव सरकारनि रावबो दैदेनगिरिफ्रा दिनैसिम सौहैयाखै आरो जाय खामानिखौ सरकाराव थानाय एमएलए इएमफोरा मावनानै होनांगौमोन बे खामानिखौ गावनि रां बाहायनानै मावनानै होदों राहुल नार्जारिया। गसाइगाव विधानसभा एबा जमदुवार बियाबनि सिङाव थानाय जयमागाव सान्थालि गामिनि रायजो राजाफ्रा गोबाव बोसोरनिफ्रायनो दालां गैयैनि जाहोनाव दैज्लां बोथोराव हान्थामेला खालामनो जेंनायाव गोग्लैनानै दङमोन। बे ओनसोलनि रायजो राजाफोरनि जेंनाखौ नुनानै दिनै गावनि रां बाहायनानैनो सोलिनो हानाय बायदि गंसे औवानि दालां बानायनानै होयो राहुल नार्जारि बिथाङा। राहुल नार्जारिनि बेबायदि सुबुं अनसायनाय खामानिखौ नुनानै बे ओनसोलनि रायजो राजाफ्रा गोजोननाय फोरमायदों। मोर नाम श्री सागरा मुर्मू এইখন গাঁৱৰ জয়মা গাঁৱৰ। ব্ৰিজটো নথকাৰ কাৰণে কেনেকৈ অসুবিধা পাইছে আপোনালোকে? ব্ৰিজ নথকাৰ কাৰণে বহুত অসুবিধাটো কোন ল'ৰা ছোৱালী স্কুললৈ যোৱাৰ অসুবিধা আৰু ইমাৰ্জেঞ্চি পেচেণ্ট হ'লে তাৰ বহুত অসুবিধা। তাৰ কাৰণে বহুতবাৰ বিটিআৰ চৰকাৰো প্ৰতিশ্ৰুতি দিছিলোঁ কিন্তু এতিয়ালৈকে পূৰণ কৰিব পৰা নাই, বনাই দিয়া নাই। কিমান ফেমিলি আছে এই গাঁৱত? ইয়াতে ঘৰটো 25-30 মান হ'ব। এই ৰাস্তাটি আপ ডাউন কৰিব হয়, এই ৰাস্তা এইটোৱে মেইন ৰাস্তা আৰু এই চুবুৰীৰ মানুহ মেইন ৰাস্তাটো ইয়াতে ওলাই অহাটো ইয়াতেই এই ৰাস্তা দি। কিমান বছৰৰ পৰা আপোনালোকে এনেকৈ ভুগি আছে? ভুগিটো এই ৰাস্তাৰ 30 মানে বিটিআৰ চৰকাৰৰ পিছতো মানে বিটিচি হোৱাৰ পিছতো একো হোৱা নাই, সুবিধাই বনাই দিয়া নাই আজিলৈকে, মানে এনেই দুখতে ভুগি আছোঁ। আজি কোনে বনাই দিলে এই ব্ৰিজটো? আজি ৰাহুল নাৰ্জাৰি দাদা আমাক আৰ্থিক অলপ সাহায্য দি এই সাহায্য দি ৰাজ্য মিলি লৈ এই সাহায্য টকা দি বা আৰু ৰছী কিনি পেলাই আজি ৰাজ্য সুবিধাৰ কাৰণে ৰাজ্যই মানে লাগি আছে এই কামত লৈ। বাঁহৰ ব্ৰিজ বনাই আছে। কেনে লাগিছে আজিতো বহুত আনন্দ লাগিছে, কিন্তু মোক ধন্যবাদ দিলোঁ ৰাহুল দা, যিহেতু আগতেও এনেকুৱা সুবিধা পোৱা নাছিলোঁ। এইবাৰো ৰাহুল দা আমাৰ লগতে যোগাযোগ কৰি পেলাই পোৱা বুলি ইহঁতেও বহুত ধন্যবাদ দিলোঁ। আৰু চৰকাৰৰ এইটো আহ্বান জনাই যাতে খালী ভোটৰ সময়তে খালী প্ৰতিশ্ৰুতি দিয়া নহ'ব, মানে ভোট দিয়াৰ পিছতে এবাৰো চাবলৈ নাহে, এনেকুৱা চৰকাৰ আমাৰ নালাগে। যেনেকুৱা চৰকাৰ মানে জনসাধাৰণৰ কাৰণে কাম কৰি পেলাই পাব্লিকো উপকৃত হয়, এনেকুৱা চৰকাৰ আমাক লাগে। কোন সমষ্টিত পৰে এইটো? আমাৰ 4 নং জমদুৱাৰ সমষ্টিত পৰে। LAC-টো গোসাইগাঁও। প্ৰতিনিধিবিলাক আহে নে নাহে? প্ৰতিনিধিবিলাক নাহে, কিন্তু যেতিয়া ইলেকশ্যন আহিব তেতিয়া আহিব, কিন্তু ইলেকশ্যন পাৰ হৈ পেলাই তেতিয়া নাহিব। ৰাইজে কি সিদ্ধান্ত ল'ব? ৰাইজে সিদ্ধান্ত ল'ব এবাৰ যি চৰকাৰ আমাৰ সুবিধা দিব সেই চৰকাৰে আমাৰ এবাৰ প্ৰতিনিধি চাইহে ভোট দিব, কিন্তু এনেকুৱা ৰাজ্যকে সিদ্ধান্ত লোৱা হৈছে। সুবিধা মানে অলপ বেমাৰী হ'লে ঘৰত নহ'লে কিবা চাইকেলো অহা যোৱা নহয়, এনেকুৱা অৱস্থাত আছে। ছাত্ৰ ছাত্ৰীবিলাক কেনেকৈ যায় স্কুল? এই চোকা নহ'লে এনেকৈ সেইফালে দি যায়। এইগিলা কি আছে এই এনেই অহা যোৱা নাযায় আর কি, থালি আছে আর কি কয় মাটি নরম আছে। আজি কোনে বনাই দিছে এই ব্ৰিজটো? আজি বনাই দিছে এই ব্ৰিজটো কিবা মনত কৰি আহি আছে, এই আমাৰ ৰাহুল নাৰ্জাৰি নেকি এই বনাই আছে। কেনেকৈ লাগিছে আপোনালোকৰ? আমালোকৰ ভাল লাগিছে। আমালোকৰ আজি নহয় কালি ভালকৈ স্কুল ছাত্ৰ ছাত্ৰীবিলাক অহা যোৱা কৰিব পাৰে, আমালোকৰো ভাল লাগে। বড়ো এনেতো জয়মা গাঁও কয়তো, আৰু আমাৰ নামটো উলকলহি। আপোনাৰ নামটো? চুণ্ডা চৰেন। হেডমেন আপুনি?